নমস্কাৰ বন্ধুসকল জংকি ট্ৰেডাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালো আপোনালোকে হয়তো বহুত দিনৰ মূৰত মোৰ চেহেৰাটো দেখিছে নহয় জানো আজি বিশেষ এটা কথাৰ বাবেহে আপোনালোকৰ মাজলৈ আহিলো কথাটো হ'ল যে আমাৰ সকলোৱে বহুতে হোৱাটছআপত মেছেজ কৰি আছে আৰু মোক কেইবাজনেও মোক ফোন কৰি আছিল যে আপোনালোকৰ অহা বেচ কেতিয়া হ'ব বা আমি কেতিয়া যাব পাৰিম বা কেতিয়া শিকিব পাৰিম আমাৰ নেক্সট ডেটটো মই আপোনালোকক জনাব বিচাৰিছো নেক্সট ডেটটো হ'ল 4, 5 আৰু 6 মাৰ্চত শনিবাৰ দেওবাৰ সোমবাৰ আমি শনিবাৰ দিনটোত আমি বেসিক শিকিম দেওবাৰে আমি এডভান্স শিকিম আৰু সোমবাৰে আমি ইমপ্লিমেন্ট কৰিম যিহেতু যিসকল লোকে বৰ্তমানলৈকে আমাৰ ওচৰত তেওঁলোকে শিকি গৈছে তেওঁলোকে এটা কথা মই তেওঁলোককো ক'ব বিচাৰিছো যে তেওঁলোকে যেতিয়ালৈকে আমাৰ ৰুল ৰেগুলেশন মানি থাকিব তেতিয়ালৈকে তেওঁলোকে কাম কৰি যাব পাৰিব আৰু কিছুমান লোকক মই এনে লোকো দেখিছো যিবিলাকে বিশেষ কামত কৰ্মৰত চাকৰি কৰে বা দিনত সময় নাপায় তেওঁলোকে দিনত ট্ৰেডিং কৰিব নোৱাৰে এনেকুৱা ধৰণৰ মানুহ আছে কিন্তু আপোনালোকক মই এটা কথা জনাও আমাৰ যি সেটআপ আমি এই সেটআপটো কমোডিটি মাৰ্কেটতো কৰিব পাৰো মানে MCX-ত কৰিব পাৰো MCX কেতিয়া দিনৰ ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি একেবাৰে 11:30 12 বজালৈকে মাৰ্কেট থাকে নহয় জানো আমাৰ এই সেটআপ বা আমাৰ এই ষ্ট্ৰেটেজি MCX-তো সমানেই কাম দিয়ে যি দৰে বেংক নিফটি আৰু নিফটিত দিয়ে অকল AI বুলি নহয় আমি এই 3 দিনত যেটো কোৰ্স মানুহক আমি বৰ্তমান যিবিলাকে শিকিব বিচাৰিছে তেওঁলোকক আমি যে শিকাই আছো এই কোৰ্সটো আসলতে সকলো ফিল্ডত সকলো কামতে ইউজ কৰিব পাৰি ইয়াক মাত্ৰ ইয়াৰ বাবে কিছুমান টাইম ফ্ৰেম অলপ বেলেগ হৈ যায় আৰু মই যেহেতু আমি কোৰ্সত সকলোকে এই টাইম ফ্ৰেমটো আপোনালোকক ডাইৰেক্টলি দি দিবলৈ চেষ্টা কৰো আৰু আপোনালোকে যি সকলে বিচাৰে মই সকলোকে কৈ দিও যে ইয়াৰ বাবে কি আৰু এটা কথা বহু ভিডিও চাইছো বহু অভিজ্ঞ লোকে বহুতে কথা কৈছে যে ট্ৰেডিংত ওয়েলথ নবনে বা তেওঁলোকে কৈছে যে ইনভেষ্টমেন্ট কৰিব লাগে আৰু এনেকুৱা বহু লোক আছে যি সকলে ট্ৰেডিংৰ নামত ইনভেষ্টমেন্ট শিকায়ও অসমৰ বহু মানুহৰ পৰা পইচা লৈ আছে আৰু যি সকল ভুক্তভোগী তেওঁলোক আমাৰ জংকি ট্ৰেডাৰ অফলাইন ক্লাছ কৰিবলৈ তেওঁলোক পুনৰ উভতি আহিছে আৰু তেওঁলোকে কৰি বৰ্তমান এতিয়া আৰ্নিং কৰি আছে তেওঁলোকৰ ৰিভিউ ভিডিও মই আপোনালোকক দিম অহা অনাগত মই আগতেও যোৱা ভিডিও বিলাকত আপোনালোকক দেখাইছিলো যে বিভিন্ন ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ কৰে মানুহে ট্ৰেন্ডৰ কথা কয় ট্ৰেন্ড কেতিয়া কি হ'ব কেতিয়া চেঞ্জ হ'ব কোনেও নাজানে প্ৰথম কথাটো হ'ল আৰু দ্বিতীয় কথা মই আপোনাক স্পষ্টকে ক'ব পাৰিম যেতিয়ালৈকে এজন মানুহে ফিল্ডত কাম নকৰে তেওঁ কেনেকৈ ফিল্ডখনৰ বিষয়ে জানিব yes তেওঁ জানিব পাৰে থিওৰিটিক্যালি মানুহে সব জানিব পাৰে থিওৰিটিক্যালি আপুনি সব জানিব পাৰে কিন্তু প্ৰ্যাকটিক্যালি তেনেকুৱা নহয় আৰু দ্বিতীয়তে আপুনি ট্ৰেডিং কিয় কৰিব আৰু ইনভেষ্টমেন্ট কিয় কৰিব মানুহে আপোনাৰ লগত বৰ্তমান মানুহে জোৰ দি আছে হাজাৰ টকা ফিস আদায় কৰি তেওঁলোকে কি কৰি আছে ইনভেষ্টমেন্টৰ কথা শিকাই আছে মই আপোনাক এটা কথা কওঁ নেকি আপোনাৰ ওচৰত 1 লাখ টকা আছে 50,000 টকা আছে আপুনি যদি যুৱক হয় মই কোৱা নাই ৰিটায়াৰ্ড মানুহখিনি যাৰ ওচৰত অলৰেডি টকা পইচা আছে যাৰ জীৱনত আৰু একো আশা নাই গৈ তেনেকুৱা লোকে কৰক ইনভেষ্টমেন্ট তেওঁলোকে গোটেই জীৱনটো কষ্ট কৰিলে চাকৰি কৰিলে ব্যৱসায় কৰিলে তেওঁলোকৰ টকা কিটা জমা হৈ আছে এতিয়া কি কৰিব তেওঁলোকে ইনভেষ্টমেন্ট কৰক আপুনি এটা কওকচোন এজন ইউথে ইনভেষ্টমেন্ট কৰিব এতিয়া পাৰিব ইউথে ইনভেষ্টমেন্ট কৰিবলৈ এজন ইউথৰ ওচৰত পইচা থাকে কিমান ট্ৰেডিং কি কোন কিজন লোকে ইন্টাৰেষ্ট দি আছে বা কোন কিজন লোকে কৰিব বিচাৰিছে নিবনুৱা কিজনৰ ওচৰত যদি ইনভেষ্টমেন্টৰ কাৰণে পইচা আছে মই এটা কথা কৈছো তেওঁলোকে কি কথা কৈছে ইনভেষ্টমেন্ট মানে ডাইৰেক্টলি স্পষ্ট কথা 5 বছৰ পিছৰ কথা কৈছে আপুনি 10 বছৰ পিছৰ কথা কৈছে আপুনি 15 বছৰ পিছৰ কথা কৈছে ইনভেষ্টমেন্ট কৰিবৰ বাবে নহয় জানো এতিয়া আমাৰ নিচিনা ইউথে
যদি মোৰ ওচৰত টকা 10,000 মোৰ ওচৰত টকা 1 লাখ আছে ঠিক আছে মই কিবা এটা কৰি টকা 1 লাখ পালো মই ইনভেষ্টমেন্ট কৰিলো 10 বছৰৰ বাবে 15 বছৰৰ বাবে মই ইনভেষ্টমেন্ট কৰিলো মই কিমান পাম কক কিমান পাম মই ঠিক আছে মোৰ যেটো ষ্টক মই লৈছিলো বা মই পুৰা সাকসেসফুল 5 লাখ টকা বনাব পাৰিম 1 লাখ টকাটো গৈ আজি 5 বছৰৰ পিছত 5 বছৰ 10 বছৰ 15 বছৰ পিছত ই গৈ পিনি 5 লাখ টকা হৈ গল মই মানি লৈছো 5 লাখ টকা হৈ গল এটা কথা কক ট্ৰেডিং বৰ্তমান আমাক ট্ৰেডিং কিয় প্ৰয়োজন জানেনে আমাক ট্ৰেডিংটো এই কাৰণে প্ৰয়োজন আমাক দৈনন্দিন জীৱনটোতো আমি চলিব লাগিব আমি ভৱিষ্যতৰ কথা তেতিয়া চিন্তা কৰিম যেতিয়া আমি প্ৰথমতে প্ৰেজেন্টটো ভাল কৰিলো আমি প্ৰেজেন্টত কাম নকৰাকে আমি ফিউচাৰৰ কথা আপুনি যদি এতিয়া যদি টকা কমাবই নোৱাৰে তেনেহলে আপুনি টকা কমাই ফিউচাৰত কেনেকৈ ৰাখিবগৈ ফিউচাৰ কাৰণে মই সিধা কথা প্ৰেজেন্টটো ঠিক কৰিব লাগিব ন প্ৰেজেন্টতে টকা কমাব লাগিব তাৰ পিছতে আমি ইনভেষ্টমেন্ট কৰিম দুইটাই সমানে জৰুৰী মই এটো কোৱা নাই যে ইনভেষ্টমেন্ট কৰিব নালাগে বা ট্ৰেডিং কৰিব নালাগে মই এটো আপোনালোকক ক'ব বিচৰা নাই দুইটাই কৰিব লাগিব ইনভেষ্টমেন্টটো কৰিব লাগিব ট্ৰেডিংও কৰিব লাগিব আৰু যি সকল নৱপ্ৰজন্ম যুৱ প্ৰজন্ম তেওঁলোকে ট্ৰেডিং কৰাটো দৰকাৰ মই ভাবো দৰকাৰ ট্ৰেডিং কৰিবলৈ জনাটো দৰকাৰ যেতিয়ালৈকে আপোনালোকে এই আধুনিকতাৰ দিনত এই আধুনিকতাৰ জীৱনত আপুনি যেতিয়ালৈকে টেকনিক্যাল এনালাইসিস নিহিকে তেতিয়ালৈকে আপুনি ইনভেষ্টমেন্টটো ফেল হ'ব ফান্ডামেন্টালটো আপুনি ফেলেই হ'বগৈ যদি ট্ৰেডিং কৰিবলৈ হয় আপুনি স্পষ্ট কথা আপুনি টেকনিক্যাল এনালাইসিস শিকিব লাগিব আৰু আমাৰ প্ৰয়াস হেয়াই আমি বিচাৰিছো যে ইউথ সকলক যুৱ প্ৰজন্মক আমি কি দৰে টেকনিক্যাল এনালাইসিসৰ আমি তেওঁলোকক শিকাব বিচাৰো টেকনিক্যাল এনালাইসিস কেনেকৈ কৰে তেওঁলোকক শিকাব বিচাৰো যেহেতু ট্ৰেডিং কৰি যদি আপুনি ডেইলি একেবাৰে মিনিমাম যদি 1000 টকাও যদি আপুনি ইনকাম কৰিব পাৰে আপোনাৰ যদি মাহেকত 20 দিনে যদি আপুনি ট্ৰেডিং কৰিলে 20000 টকা পালে আপোনাৰ 5 দিন এসএল স্টপ লস আপোনাৰ হিট হল -5000 15000 টকা আপোনাৰ এক লটৰ পৰা ইনকাম হৈ আছে 15000 টকা মাহেকত ইমান সহজ নে আৰু 15000 টকা এক লট আপোনাক কিনিবলৈ আমাক ম্যাক্সিমাম কিমান টকা লাগে 10000 টকা লাগে 10000 টকাটো 15000 টকা এক মাহত বনোৱা মানে কিমান 150% ৰিটাৰ্ণ হয় আপুনি 5 বছৰ ইনভেষ্টমেন্ট কৰি কিমান পাব আৰু ইয়াত ট্ৰেডিং কৰি কিমান পাব ইটো ইয়াৰ ডিফাৰেন্স প্ৰথম কথাটো হ'ল ইয়েস আপুনি যেতিয়া 10000 টু 20000 কৰিব পাৰে তেনেহলে আপুনি তাৰ পৰা 5000 টকা আপুনি যেহেতু টেকনিক্যাল এনালাইসিস আমাৰ ওচৰতে শিকিলে শিকাৰ পিছতে আপুনি পইচাটো বনাইছে তেনেহলে আপুনি যেতিয়া আপুনি 15000 টকা এক লটত মাহেকত প্ৰফিট কৰিলে তাৰ 10000 টকা আপুনি আপোনাৰ ক্যাপিটাল ইনক্ৰিজ কৰক 5000 টকা আপুনি ইনভেষ্টমেন্ট কৰক যদি তাৰ পিছতো যদি পইচা থাকি যায় আমাৰ ইউথৰ কাৰণে প্ৰয়োজন কি আমাৰ প্ৰয়োজনীয় বহু বস্তু থাকে আমাৰ ইউথ সকলৰ বাবে আমাৰ যুৱক সকলৰ বাবে প্ৰয়োজন বহুত থাকে আমিও গাড়ীত তেল ভৰাব লাগে আমিও ইএমআই মাৰিব লাগে আমিও কিবা কৰিব লাগে আমিও কাৰোবাক লৈ কোনোবা এখন আমি ভাল ৰেষ্টুৰেণ্টত খাব বিচাৰো আমিও এখন ভাল হোটেলত থাকি চাব বিচাৰো এই খৰচবিলাক এই ট্ৰেডিংৰ পৰাহে আহিব যদি আমি এতিয়া যদি ইনভেষ্টমেন্ট কৰি দিও আমাৰ ওচৰত যি টকা আছে তেনেহলে আমি তাৰ ৰিজাল্ট 10 বছৰ 15 বছৰ পাছত পাম আপুনি এটা কথা জানে নে 15 বছৰ আপুনি জীয়াই থাকিবনে আপুনি জীয়াই থাকিব 15 বছৰ থাকিবও পাৰে না থাকিবও পাৰে যদি থাকে তেতিয়াতো আপোনাৰ সুন্দৰ কথা আপুনি 1 লাখ টকা ইনভেষ্ট কৰি আপুনি 20 লাখে পালে মই মানি ললো 20 লাখে আপুনি পালে 20 লাখ টকা আৰু 15 বছৰ পিছত ভ্যালু কিমান হ'ব বাৰু কওকচোন মই একানে ক'ব বিচাৰো যে ট্ৰেডিং কৰক এট প্ৰেজেন্টৰ কথা চিন্তা কৰক প্ৰেজেন্টটো ভাল কৰক প্ৰেজেন্টটো চলাওক আৰু মই আপোনালোকক পুনৰবাৰ কৈছো 4-5-6 মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ'ব জংকি ট্ৰেডাৰ অফলাইন কোৰ্স এই কোৰ্সটো 3.5 ডে হয় যেহেতু 3 দিন আৰু এদিন আধা কৰা হ'ব
আৰু এই কোৰ্সটোত আপোনালোকক সম্পূৰ্ণ টেকনিক্যাল এনালাইসিস শিকোৱা হ'ব, ৰিস্ক মেনেজমেন্ট শিকোৱা হ'ব, কোৱান্টিটি মেনেজমেন্ট শিকোৱা হ'ব আৰু মোৰ নামটো হ'ল জগজীৱন ৰাজকুমাৰ জংকি ট্ৰেডাৰ আপোনালোকে গম পাইছে ইতিমধ্যে মই আপোনালোকক এটা কথা স্পষ্ট কৰি দিছো মই বেলেগ একো নাজানো মই মাত্ৰ বেংক নিফটি আৰু নিফটি ট্ৰেডিং কৰিব জানো কমোডিটি নেচাৰেল গেছত ট্ৰেডিং কৰিব জানো মোৰ ষ্ট্ৰেটেজি প্ৰথমৰ পৰা এটাই আৰু একেটাতে কৰি আহিছো আৰু একেটা ষ্ট্ৰেটেজিতে সকলোৱে কৰি আহিছে আৰু যি সকলে শিকিব বিচাৰিছে মোৰ ষ্ট্ৰেটেজিটো মই আপোনালোকক ওপেন কৰি দিছো তাৰ বাবে মই আপোনালোকক যেতিয়া শিকাইছো এটা পৰিবেশৰ সৃষ্টি কৰি ল'ব লগিয়া হৈছে এটা আৰ্টিফিশিয়াল সেই পৰিবেশটোটো আমাৰ বহুত কষ্টিং আছে হেতু হয়তো আপোনালোকে পিছত অহাৰ পিছত উপলব্ধি কৰিব কাৰণ কেলে আপোনালোকে জানিব যে এখন আপোনালোকক থকা মেলা ব্যৱস্থা কৰিছো আপোনালোকক থকা মেলা ব্যৱস্থা মই কিয় কৰিছো যদি আপোনালোকৰ ফ্যামিলি আছে আপোনালোকৰ পৰিয়াল আছে এটা কথা মনত ৰাখিব আপুনি শিকি মিলি ঘৰলৈ গুচি যোৱাৰ পিছত আকৌ আপুনি হে সংখাৰৰ মায়া মোহত আপুনি আকৌ ভৰি দিবগৈ আপোনাৰ যিখিনি মই ইয়াত শিকাই গলো আপুনি তাত গৈ আকৌ পাহৰিয়ে থাকিব হয় মই আপোনাক যিখিনি প্ৰেক্টিস কৰিবলৈ দিম সেইখিনি আপুনি ঘৰত গৈ সময় নাপাবগৈ ভাগৰে যুগৰে সেইকাৰণে বিচাৰো যে আমি গোটেইখিনি একেখন হোটেলত একেলগতে থাকিম মোৰ এইমটো এটো যে আমি একেলগতে থাকিম আহকচোন আমি একেলগতে এদিন গোটেইখিনিয়ে 3 দিন কটাম একেলগতে সকলোৱে কটাম আৰু ট্ৰেডিংত কি কৰিব লাগে হেতু মই আপোনালোকক কথা দিছো মই এনেকুৱা এজন ট্ৰেডাৰ বনাই দিব পাৰিম আপোনালোকক কিন্তু মোৰ যেতিয়া যিহেতু মোৰ কিছুমান ডিসিপ্লিন আছে মোৰ কিছুমান ৰুল আছে মই এই সেটআপ মোৰ এই ষ্ট্ৰেটেজি মোৰ অফলাইন কোৰ্সটোত আপোনালোকক সকলো দিম যদি মোৰ মতে আপোনালোকে ট্ৰেডিং কৰে যদি কেনেবাকে এক মাহ ট্ৰেডিং কৰিব আপোনালোকে তাৰ পাছত প্ৰেক্টিস কৰিব এক মাহ তাৰ পিছত আপোনালোকে ট্ৰেডিং কৰিব এক মাহ সম্পূৰ্ণ ট্ৰেডিং কৰিব যদি আপোনাৰ লস হয় যেটো ফিজ দিছে দলিল এখন লৈ আনিব মই সাইন কৰি দিম যেটো ফিজ দিছে তাৰ 10 গুণ পইচা মোৰ পৰা লৈ গুচি যাব যদি আপোনালোকৰ কেনেবাকে লস হয় বা আপোনালোকে যদি কেনেবাকে মোৰ ফৰ্মুলা বা মোৰ ষ্ট্ৰেটেজি ৰং হয় ধন্যবাদ মই পুনৰবাৰ আপোনালোকক কৈ দিছো 4 5 আৰু 6 ফেব্ৰুৱাৰীত দুলিয়াজন গুৱাহাটীত অনুষ্ঠিত হ'ব জংকি ট্ৰেডাৰ অফলাইন কোৰ্স আৰু আশা ৰাখিলো আপোনালোক সকলোকে লগ পাম বাই বাই গুড নাইট